বন্ধুসকল আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে 2005 চনৰ যে ভোটাৰ লিষ্ট আছে এই ভোটাৰ লিষ্টটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব সেই বিষয়ে মই আজি এইটো ভিডিঅ'ত আপোনালোকক দেখাম। আপোনালোকে যদি মোৰ চেনেলত নতুন আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। আপুনি প্ৰথমে কি কৰিব লাগিব, আপোনাৰ যিটো মোবাইল আছে আপোনাৰ মোবাইলৰ প্ৰথম যিটো এই গুগল এপ আছে, এইটো মই গুগল এপটো দেখাই দিছোঁ। এই গুগলত আপুনি গৈ পেলাই এটা টেপ কৰি দিব। গুগলত যেতিয়া টেপ কৰিব, টেপ কৰাৰ পিছত আপুনি কি কৰিব, প্ৰথমে এইটো যিটো চাৰ্চ বুলি লিখা আছে ইয়াত গৈ পেলাই আপুনি টেপ দিয়ক। টেপ দিয়াৰ পিছত ইয়াত আপুনি প্ৰথমে লিখিব লাগিব CEO, তাৰপিছত লিখিব ASSAM, চিঅ' আছাম। চিঅ' আছামটো আপুনি প্ৰথমে চাৰ্চ কৰিব। এই চিঅ' আছাম যেতিয়া আপুনি চাৰ্চ কৰিব, চাৰ্চ কৰাৰ পিছত আপোনাৰ ইয়াত চাওক এটা লিংক দেখা গৈছে, ইয়াত চিঅ' আছাম বুলি লিখা আছে, ইয়াত আপুনি এটা টেপ দিব। এই অপশ্যনটোত এটা টেপ দি দিব। ইয়াত আপোনাৰ টেপ দিয়াৰ পিছত চাওক এটা নতুন পেজ খোল খাব। এই পেজটো যেতিয়া খোল খাব তেতিয়া আপুনি কি কৰিব, ইয়াত আপোনাৰ চাওক লিখা আছে যে PDF ইলেক্ট'ৰেল ৰোল। এইটো আপোনাৰ এই যিটো অপশ্যন আছে এই অপশ্যনটোত আপুনি টেপ দিব। ইয়াত টেপ দিয়াৰ পিছত আপুনি এটা কাম কৰিব কি, ইয়াত টেপ দিয়াৰ পিছত চাওক এইখিনিত মই জুম কৰি দেখাই আছোঁ, PDF ইলেক্ট'ৰেল ৰোল ফৰ দ্য ইয়াৰ 2024 এণ্ড 2025 বুলি লিখা আছে। এইটোত আপুনি এটা টেপ দি দিব। ইয়াত টেপ দিয়াৰ পিছত আপোনাৰ আৰু এটা পেজ খোল খাই যাব, অলপ অপেক্ষা কৰিব। এই পেজটো খোল খাই যোৱাৰ লগে লগে চাওক ইয়াত প্ৰথমে আহিব আপোনাৰ ষ্টেট ইয়াত আছাম আছে। যদি আপোনাৰটোত অহা নাই তেতিয়াহ'লে আপুনি ইয়াত টেপ কৰি আপুনি আছাম কৰি ল'ব। তাৰপিছত আপুনি তাৰ তলত চাওক ডিষ্ট্ৰিক্ট লিখা আছে, আপুনি যিটো ডিষ্ট্ৰিক্টত আছে সেইটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াত দি দিব। মই আপোনালোকক এইটো মই ডেমো দেখাই আছোঁ যে আপুনি কেনেকৈ ওলাব। এতিয়াত আপুনি কি কৰিব, ইয়াত আপোনাৰ যেতিয়া ডিষ্ট্ৰিক্টটো চিলেক্ট হ'ব তাৰপিছত চাওক এটা আৰু এটা অপশ্যন আছে চিলেক্ট এছেম্বলি। আপোনাৰ যিটো এছেম্বলি আছে সেই এছেম্বলিটো আপুনি কি আছিল সেইটো আপুনি ইয়াত লিখি ল'ব, যে আপোনাৰ এই তলতে আহিব চাৰ্টটো, আপোনাৰ যিটো এছেম্বলি হয় সেইটো আপুনি এটা টেপ কৰি দিব। মই এটা টেপ কৰিলোঁ। তাৰপিছত আপুনি ইয়াত লেংগুৱেজটো আছামিজ থাকিব। তাৰপিছত আপোনাৰ ৰোল টাইপ বুলি দিয়া আছে, এই ৰোল টাইপত আপুনি টেপ কৰিব। ইয়াত আপোনাৰ ফাইনেল লিষ্ট যিটো আছে 2025 এইটো আপুনি টেপ কৰি ল'ব। 2025 এইটো ফাইনেল লিষ্টটো আপুনি টেপ কৰি ল'লে। তাৰপিছত আপুনি চাওক তলত ইয়াত দিয়া থাকিব চিলেক্ট অল পাৰ্ট নম্বৰ এণ্ড পাৰ্ট নেম। এইটো য'ত আছে ইয়াত চাওক যিমান আপোনালোকে যিটো ভোট গ্ৰহণ কেন্দ্ৰ যিটো আছে ইয়াত চব নাম আছে। ইয়াত আপোনাৰ যিটো হয় সেইটো আপুনি ইয়াৰ পৰা বিচাৰি ওলাব। ইয়াত চাওক এই চাইডত এটা যদি টেপ কৰি দিয়ে আপোনাৰ আৰু এটা পেজ আহিব। এইটো পেজত যদি আপোনালোকৰ কেন্দ্ৰৰ নামটো পালে আপোনাৰ এইটো কি কয় পাৰ্ট নম্বৰ আৰু পাৰ্ট নেমটো যদি ইয়াত পাই গৈছে তো হৈ গ'ল, নাপালে আকৌ এগেইন টিপ কৰিব, এটা আহি থাকিব। মই এটা খালি আপোনালোকক ডেমো দেখাই আছোঁ। আপুনি চাওক মই এটা চিলেক্ট কৰি ল'লোঁ, এইটো মই চিলেক্ট কৰিলোঁ। এইখিনি চিলেক্ট কৰিব, এইখিনি ইয়াত চিলেক্ট কৰাৰ পিছত আপুনি কি কৰিব, ওপৰত যাব। ওপৰত গৈ পেলাই এই যিটো ঘৰ আছে এই ঘৰটোত আপুনি গৈ পেলাই এই কেপচাৰটো ইয়াত বহাই দিব। ইয়াত যেনেকৈ দিয়া আছে X, তাৰপিছত 2, তাৰপিছত দিয়া আছে 3, তাৰপিছত দিয়া আছে Y, তাৰপিছত দিয়া আছে R, তাৰপিছত দিয়া আছে K। আপোনাৰ এইটো টেপ কৰাৰ পিছত আপুনি ডাউনলোড চিলেক্ট PDF বুলি আহিব। ইয়াত আপুনি টেপ কৰি দিব। টেপ দিয়াৰ পিছতে চাব অলপ সময়ৰ পিছতেই আপোনাৰ যিটো ভোটাৰ লিষ্ট বিচাৰি আছে সেইটো ইয়াত আপোনাৰ শ্ব' কৰিব। শ্ব' কৰাৰ পিছত আপুনি নামবোৰ আপুনি ঘৰ নম্বৰ বা আপোনাৰ নাম ইয়াত দিয়া থাকিব, সেইটো আপুনি বিচাৰি নিজে ওলাই ল'ব। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপুনি ছাবস্ক্ৰাইব কৰি দিব।